Hello friends, welcome to my channel. পৃথিৱীত এনে কিছুমান আচৰিত তথ্য আছে যিবোৰ হয়তো আপুনি নাজানে। পোনপ্ৰথমতে গুগল, এপল এইবিলাক কোম্পানী গেৰেজ হিচাপে স্থাপন হৈছিল। পৃথিৱীৰ পোনপ্ৰথম মাউচটো খৰিৰে বনোৱা হৈছিল। আজি কিছুমান এনেকুৱা টেকনলজিৰ কথা ক'ম যিবোৰ শুনিলে আপুনি হয়তো আচৰিত হ'ব। আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। পৃথিৱীত যিমান মানুহৰ লগত টুথব্ৰাছ আছে তাতকৈ বেছি মানুহৰ লগত মোবাইল আছে। প্ৰায় 90% টেক্সট মেছেজ ডেলিভাৰ্ড হোৱাৰ 3 মিনিটৰ ভিতৰতে পঢ়া যায়। HTCয়ে ভাবিছিল যে পৃথিৱীৰ প্ৰথম এণ্ড্ৰইড ফোনটো তেওঁলোকে বনাব। কাবিৰ হৈছে 2004 চনত পোৱা প্ৰথমটো সেলফোন ভাইৰাছ। 2008 চনৰ পিছৰ পৰাহে ভিডিঅ' গেমবিলাক DVDছত বিক্ৰী কৰা হয়। ইউটিউবৰ প্ৰায়ভাগ ভিডিঅ'ৰ 20% মিউজিক ৰিলেটেড হয়। আমেৰিকাত প্ৰায় 8 কোটি মানুহে মোবাইল ইউজ কৰে ইণ্টাৰনেট চলাবলৈহে। আমাজন হৈছে প্ৰিণ্টেড কিতাপ বিক্ৰী কৰা কোম্পানীহে, কিন্তু এতিয়া ই-বুক বিক্ৰী কৰে। গুগলে প্ৰায় প্ৰতি বছৰে 15 বিলিয়ন কিলোৱাট বিজুলী ব্যৱহাৰ কৰে। উইণ্ডোজ ফোন ষ্টৰে প্ৰায় প্ৰতিদিনে 500টা এপ এড কৰে। আজিলৈকে এইখিনিয়ে। যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।